নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম হৈছে যুদ্ধ। কবি জিন্তু ফুকন, পাঠ ডিষ্ট্ৰুপা বৰদলৈ। যুদ্ধ। জীৱন এটাৰ পাছে পাছে পাছ নেৰি গৈ থকা যায় জীৱন মহাসমৰ দিশে। য'ত থাকে যুদ্ধ আৰু যোদ্ধা, ন্যায় অন্যায়, ধৰ্ম অধৰ্ম। ভবা যায় অধৰ্মৰ পৰাজয়। ধৰ্মই জানে কিমান ধৰ্ম কৰিলে কিমান পৰাজয়ৰ সন্মুখীন হ'ব লগা হয়। যোদ্ধাই জানে যুদ্ধৰ মূল্য। উদিত সূৰ্যৰ পৰাই আৰম্ভ হয় যুদ্ধৰ দিশ। দিনটোত কত জয় কত পৰাজয়। জয় বুলি ভবা যায়, তথাপি থমকি ৰোৱা যায় বেলি লহিওৱাৰ বল। ভাগৰুৱা শৰীৰ এটালৈ ঘৰমুখী যাত্ৰা। মস্তিষ্কৰ দুৰ্বলতাত উজাগৰি তথা গভীৰ নিদ্ৰা। আকৌ নিজকে প্ৰস্তুত কৰা হয় উদিত সূৰ্যৰ পৰাই আৰম্ভ হোৱা যুদ্ধৰ দিশ।